ইতিমধ্যে জ্ঞাত হৈছে চাগে আমাৰ বিদ্যালয়খনে ইতিমধ্যে 25টা বৰ্ষ অতিক্ৰম কৰিছে আৰু সেই উদ্দেশ্য আগত ৰাখি আমি 21-22 মাৰ্চত ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। প্ৰস্তুতি চলি আছে, ৰাসৰ আখৰা চলি আছে। বজাৱলী ভাষাত সম্ভৱতঃ উজনি অসমত আমি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লৈছোঁ বজাৱলী ভাষাত ৰাস। আৰু আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ নৃত্যগুৰু পদ্মশ্ৰী নৃত্যাচাৰ্য পদ্মভূষণ উপাধিৰে বিভূষিত গুৰু যতীন গোস্বামী ছাৰ আহিছে ৰাসভাগী আখৰাৰ কাৰণে, আৰু তেওঁ 10 মাৰ্চতে পাইছেহি এই ৰাসভাগী পৰিচালনা কৰিবৰ বাবে। আৰু ৰাস হৈ আছে আৰু ইফালে বাকীবিলাক অনুষ্ঠানৰ আমাৰ আখৰা ইতিমধ্যে চলি আছে। যিহেতু দুদিনীয়া, প্ৰথম দিনীয়া আমাৰ 25খন পতাকা উত্তোলন হ'ব, 25 বছৰ যিহেতু হৈছে। তাৰপিছত সাংস্কৃতিক অনুষ্ঠান সত্ৰীয়া নৃত্য সদৌখন ভিত্তিক প্ৰতিযোগিতা প্ৰাইজমানি, আৰু তাৰপিছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান এটা আছে যতীন গোস্বামী ছাৰৰ। গোস্বামী ছাৰৰ এই পদ্মভূষণ উপাধি পোৱা বা কিবা কিবি আগতে পোৱা সন্মানৰ আমি কিছু সম্বৰ্ধনা কৰিব থাকি গৈছিলে। আমি এই সুযোগতে তেওঁক সম্বৰ্ধিত কৰিবলৈ বিচাৰিছোঁ আৰু স্থানীয় লোকৰ সহযোগিতাও কামনা কৰিছোঁ। প্ৰতিযোগিতাৰ বাবে সকলো প্ৰতিযোগিতাও আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু প্ৰস্তুতি তেনেকৈ চলি আছে। প্ৰথম দিনা কাৰ্যসূচী আৰু ৰাতিলৈ থাকিব। ছাৰৰ এখন ডকুমেণ্টেৰী কৰিছিলোঁ, ডকুমেণ্টেৰীখন আমি ৰিলিজ কৰিলোঁ গুৱাহাটীত, কিন্তু কলাক্ষেত্ৰত তাৰ মানে পাব্লিছ কৰিবলৈ থাকি গৈছে। আমি বিভিন্ন প্ৰতিযোগিতাৰ কাৰণে পঠাবলগীয়া হৈছে। ভাবিছোঁ এবাৰ আমি সেই ডকুমেণ্টেৰীখন আমি দেখুৱাম ৰাইজে কেনেধৰণৰ হৈছে ৰূপত। তাৰপিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু সেইদিনাখন আমাৰ অতিথিৰ সম্বৰ্ধনাও আছে লগতে। তাৰপিছত সেইদিনাখন আমাৰ অনুষ্ঠান সামৰণি কৰিব। পিছদিনা আছে নাম প্ৰসংগ আৰু সন্ধিয়ালৈ বজাৱলী ভাষাত ৰাস অমৃতম নামেৰে ৰাসলীলা হয়। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? আৰ্থিক দিশতো কেনেকুৱা সঁহাৰি পাইছে? আৰ্থিক দিশত কি বুলি ক'ম এতিয়া, মোৰ বেয়াও লাগিছে অকণমান। ধৰি লওক আমাৰ ইয়াত বহুত গণ্যমান্য ব্যক্তি আছে বা বিধায়ককে আদি কৰি আৰু আমাৰ বহুকেইজন নেতাও ওলাইছে নহয় ইয়াতে। আমি সহায় বিচাৰিছিলোঁ, এতিয়ালৈকে আমি একো পজিটিভ উত্তৰ পোৱা নাই, কিন্তু আমাৰ অভিভাৱকে সহায় কৰিছে আৰু শুভাকাংক্ষী ৰাইজেও আমাক সহায় কৰিছে আৰ্থিক দিশত। ইয়াকে আগবাঢ়িছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উৎসাহ দেখিছোঁ। বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল উৎসাহী এনেও প্ৰতিটো অনুষ্ঠানতে, কিন্তু এইবাৰ আহিছেই গুৰু, সেইকাৰণে তেওঁলোক বেছি উৎসাহিত হৈছে, ফূৰ্তিও পাইছে, ভালো পাইছে আৰু অনুষ্ঠানত ধুনীয়াকৈ তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু বিশেষকৈ অভিভাৱকৰো ছাপোৰ্টটো আছে, অভিভাৱকসকলে লাগি আছে, যথেষ্ট কষ্ট কৰিছে আৰু মোৰ ষ্টাফটো আছে, সকলোৱে কষ্ট কৰিছে মানে অনুষ্ঠানভাগৰ কাৰণে। আৰু এইখিনিতে মই সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, আমাৰ অনুষ্ঠানভাগ উপভোগ কৰিবলৈ আহিব। ব্যক্তিগতভাৱে কাৰোবাক আমি লগ কৰিবও নোৱাৰিছোঁ বহুত অসুবিধাৰ বাবে, আৰু আমি আপাততে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ অনুষ্ঠানভাগ উপভোগ কৰিব আৰু কণ ছাত্ৰীসকলক অকণমান আশীৰ্বাদ